Hey guys, নমস্কাৰ সকলোকে মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ গাইছ। আৰু আজি কলেজলৈ গৈ আছোঁ কাৰণ এক্সাম আছে গাইছ, মানে এক্সাম আছে আৰু কি ক'ম আৰু গাইছ, এক্সাম ষ্টাৰ্ট হৈ গ'ল আৰু উপায় নাই আৰু স্কুলতো একেই কলেজতো একেই। কলেজত এক্সাম হ'লে আৰু ইউনিট দুটা পৰীক্ষা দিবলৈ গৈ আছোঁ এক্সাম। তো গাইছ, কালি ভিডিঅ'টো কেনেকুৱা পালে, কালি 15 আগষ্টৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব নাপাৰিব, এণ্ড ভিডিঅ'টো চাবগৈ কেনেকুৱা পালে ক'ব আৰু। তো গাইছ, এতিয়া কলেজলৈ গৈ আছোঁ আৰু এক্সামটো দি লওঁগৈ আৰু অলপ ঘামি পাইছোঁহে দেখোন ঘামি এদাই। যদি মোৰ চেনেলটো নথকা আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ চব কৰি দিব, মানে যি পাৰে আৰু। তো গাইছ, বাছত তিলোঁ এতিয়া, বাছত দি পিনে গৈ আছোঁ কলেজলৈ আৰু হেৰি পাইছোঁ এবাৰ 7 পাইছোঁগৈ এডোখৰ। এতিয়া গৈ আছোঁ আৰু ভিডিঅ'টো সকলোকে চাই থাকক আৰু স্কিপ নকৰাকৈ ভিডিঅ'টো সকলোকে চাই দিব আৰু তেতিয়া মোৰ ভাল লাগিব। তেতিয়াহ'লে ব'লক গৈ আছে আৰু গৈ আছোঁ আৰু। তো গাইছ, মৰাণ পালোহি আৰু এতিয়া পৰীক্ষা দিব যাম আৰু একেবাৰে এক্সামটো দি আহোঁগৈ। তাৰপিছত এতিয়া লগ পালোহি এডোখৰ, লগতো আহি আছে। তো গাইছে, লগতো আহিলে লগত যাওঁ। তো গাইছ, পালোহি আৰু যাওঁ, মৰাণ পালোহি লগতো যাওঁ আৰু ৰ'বা। এই লগত আহিলে আৰু এতিয়া গৈ আছোঁ আৰু। মৰাণহাট ট্ৰেইন ষ্টেচন গাইছ, ট্ৰেইন আহিবলৈ বহুত বাকী আছে, বহুত দেৰি আছে আৰু। এতিয়া গাইছ ঘামি এদাই, মানে গাইছ কি ক'ম আৰু আপোনাক, ঘামি মতে এদাই। এতিয়া এক্সামটো দি আহোঁগৈ, এক্সামটো দিয়াৰ পিছত একেবাৰে যাওঁতে লগ পাম আৰু এক্সামটো দি আহোঁগৈ একেবাৰে, পাৰিলে কলেজখন দেখাম আৰু। তো গাইছ ব'লক আৰু। A few moments later. তো গাইছ বেয়া চেয়া নাপাব আৰু গাইছ, মানে আহোঁতেও ভিডিঅ' ক'ব নহ'ল আৰু যিহেতু ইমান গৰম পৰিছে আৰু মানে গৰম পোৱাৰ কাৰণে ভিডিঅ'টো বনাব নহ'ল। মানে যি একদম এতিয়ালৈকে পূৰা মানে সূৰ্য, কি ক'ম আৰু গাইছ, মানে আৰু বাছত আহিছিলোঁ, মানে বাছতো অলপ দিগদাৰ হ'ল, বনাব নোৱাৰিলোঁ আৰু বাছত আহিছোঁ মানে সেইবাবে ভাবিছিলোঁ বনাম বুলি আহোঁতে ভিডিঅ'। তো গাইছ, আৰু কলেজখনো দেখাব নাপালোঁ, বেয়াও লাগিছে আপোনালোকক। তো গাইছ বেয়া চেয়া নাপাব আৰু মোৰ ৰাইজে এনেও বেয়া নাপায়, ৰাইজ আৰু। চ' গাইছ, এদিন দেখাম আমাৰ কলেজখন, আমাৰ ফেয়াৰ পাতিব নাই এতিয়া আৰু কলেজখন দেখাম ভালছে। আজি মানে কলেজত দেখাব নহ'ল আৰু মোবাইল নিবলৈও মানে উলিয়াবলৈ ভয় লাগে মানে সেয়া। তো গাইছ, আৰু এতিয়া চাইকেল লৈ পিনে এতিয়া অলপ ওলাই যাওঁ। একদম বেয়া চেয়া নাপাব আকৌ দেই, কলেজখন দেখাবলৈ নহ'ল আৰু। তো গাইছ, এতিয়া অলপ ওলাই যাওঁ আলি পিনে। তো গাইছ, আপোনালোকে ভিডিঅ'বোৰ চাব এণ্ড গাইছ মানে মোক কৰি দিয়ক আৰু 1K ছাবস্ক্ৰাইবাৰ কৰি দিয়ক। 1K ছাবস্ক্ৰাইবাৰ বহুত ডাঙৰ আহি কৰি দিলোঁ, 1K ছাবস্ক্ৰাইবাৰ কৰি দিয়ক গাইছ। মানে আৰু ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু মই এতিয়া চেষ্টা কৰি আছোঁ বাৰু। আৰু মানে 1K ছাবস্ক্ৰাইবাৰ কৰি দিয়ক, তেতিয়া ভাল লাগিব ন। ক'তনো পটককৈ 1K ছাবস্ক্ৰাইবাৰ হ'ব, কষ্ট কৰিব লাগিব সেইটোৱে আৰু। কষ্ট কৰিব লাগিব, কষ্ট কৰিলেহে মানে সেই ফলটো পাম। তাকে এতিয়া গৈ আছোঁ আৰু এনেকৈ কৈ দিলে মানে ক'তনো 1K ছাবস্ক্ৰাইবাৰ হ'ব আৰু। ত' এতিয়া গৈ আছোঁ আৰু
এই নহ'লে বা আহোঁগৈ বেছ কষ্ট কৰিলে ফলটো পাম ন এনেকৈ ঘপক সেই গাইজ চশমা এখন অৰ্ডাৰ দিম বুলি ভাবিছোঁ এখন কেনেকুৱা লাগিছে দামটো কিমান জানো দুখনত 176 176 লিখা আছে অলপ দাম ল'ব 200-300 মান হ'ব নি 200 মান 450 মান হ'ব নি চশমাখন কোলা কোলা কেনেকুৱা লাগিছে কওকচোন ক'ব ভালেই বাৰু এইটো ধূলিৰ কাৰণে ভাল আৰু হেৰিৰ কাৰণেও ভাল চশমা দৰকাৰ হ'ব এতিয়া এইখনো ভালেই লাগিছে গাই চশমাখন লৈ ল'ম বুলি ভাবিছোঁ আজি অৰ্ডাৰটো দি দিওঁ ক'ত গ'ল হয় এইখন এইখনো ভাল নহয় ইমান এটা গাই সেই আগৰখনে অৰ্ডাৰ দি দিওঁ আৰু সেই দাদাতে অৰ্ডাৰ দি দিব দি দিওঁ দুখন অৰ্ডাৰ তো গাইছ অৰ্ডাৰ দি দিওঁ আৰু এখন তো গাইজ ভিডিঅ'টো কেনেকুৱা পালে জনাব নাপাহৰিব ভিডিঅ'টো আজি ইমানটা সমাপ্ত কৰিছোঁ আৰু অন্য এটা ব্লগত লগ পাইছোঁ তেতিয়ালৈকে টেক কেয়াৰ ভাল কৰি দিবা আৰু ময়ো অপেক্ষা কৰা নতুন এটা ভিডিঅ'লৈ আজি ভিডিঅ'টো মানে বৰ ইমান ধামাকা নহ'ল আৰু মানে এনেকৈ ডেইলি ব্লগ দিবলৈ চেষ্টা কৰিম এনেকৈ সৰু সুৰা ব্লগ মানে চিম্পল ব্লগ এণ্ড আপোনালোকে ছাপোৰ্ট কৰি যাব বুলি আশা থাকি এণ্ড অন্য এটা ব্লগত লগ পাই আছে টেক কেয়াৰ বাই বাই